নিজ ইচ্ছাই যোৱা নাই মোক অপহৰণ কৰি লৈ গৈছে ইচ্ছামতে আহিছো আৰু আমি দুটাই ভাল পাওঁ প্ৰিন্সি গগৈ বিয়া বোলে সেইবিলাক কথা ল'ৰাৰ লগত কোনো টান সকলোৱে জানে আমাৰ ঘৰৰ মানুহখিনিও জানে আমি দুটাই ভাল পাওঁ আমি আহিছো দুটাই মনে ইচ্ছাই আৰু ঘৰৰ সকলো ফালৰ পৰা ছাপোৰ্ট পাইছো খুৰা কি আছে মাহঁতি মা দেউতা ভণ্টিহঁতি সকলো ঘৰৰ ফালৰ পৰা গাইজ দেখিলা স্পষ্টকৈ ধুনীয়াকৈ কথাটো কৈছে মানে ঘৰৰ মানুহ জানে আমাৰ প্ৰেমৰ সম্পৰ্কটো সকলোৱে জানে ছমাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল এতিয়া কৈছে মা দেউতাও গম পায় ইহঁতৰ প্ৰেমৰ সম্পৰ্ক কথাটো পাংকি গগৈৰ প্ৰেমৰ সম্পৰ্কটো সকলোৱে জানে মা দেউতা জানে তাইৰ ঘৰৰ মানুহ ল'ৰাটোৰ ঘৰৰ মানুহ জানে ছোৱালীটোৰ ঘৰৰ মানুহ জানে সম্পূৰ্ণ কথা চবেই জানে মই ধুনীয়াকৈ তাইক ভাল পাই তাইলৈ গুচি আহিছোঁ বুলি ছোৱালীটো স্পষ্টভাৱে ক'লে কথাটো তাৰপিছতনো কি হ'ল বলক চাই আহোঁ নিজ ইচ্ছাই আহিছো বুলি মই আচলতে নিজ ইচ্ছাই যোৱা নাই মোক অপহৰণ কৰি লৈ গৈছে তেওঁলোকে আহি কাৰণ মই নিজ ইচ্ছাই মই যোৱা নাছিলোঁ সেইটো আপোনাৰ কিমান দিনৰ পৰা চিনাকি আছিলে তেখেতৰ সৈতে বেছি দিনৰ চিনাকি বুলি ক'ব নোৱাৰিম কাৰণ হস্পিটেলত আহে যেনেকৈ হস্পিটেলত এজন পেচেণ্ট ৰোগীক দেখুৱাবলৈ এজন অভিভাৱক আহে তেনেকুৱাকৈ চিনাকি বা চবেই মোক যেনেকৈ মাতে ময়ো তেনেকৈ মাত যেতিয়া গুচিয়ে গ'ল মই হুলস্থুল মই কৈছোঁ ক'ত নিয়া কি কৰা এতিয়া মোক পানী দি দিলে খাবলৈ পানী খুৱাই দিলে তাৰ পাছৰ পৰা মই ক'ত গৈছোঁ কি কৰিছোঁ মই নিজেই নাজানো কৈছে যে কাপোৰ পিন্ধিব লাগিব মেখেলা চাদৰ পিন্ধিব লাগিব তাৰপিছত ফুট দিম বোলে সেইবিলাক তেওঁলোকে ভয় ভাবুকি দেখুৱাই পিনে কাম কৰিছে ৰুকো জৰা সবৰ কৰো মতে আহিছো আৰু আমি দুটাই ভাল পাওঁ সকলোৱে জানে আমাৰ ঘৰৰ মানুহখিনিও জানে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी भाई मारो मुझे मारो मारो আচৰিত পাইছোঁ মই ছোৱালীটো আচৰিত মানে অলপ আগত কথাটো কৈছিলে মই বোলো মানে মই ছমাৰ পৰা ভাল পাই পিনি মই তালৈ গুচি আহিছোঁ পলাই আহিছোঁ বুলি ক'লে আকৌ লগে লগে কৈছেগৈ মানে মই চিনিয়ে নাপাওঁ তাই মোক কিডনেপ কৰিলে তাৰপিছত মোক জবৰদস্তি কৰি কিডনেপ কৰি লৈ গৈছে মোক কি তাবিজ পিন্ধাই দিছে কিবা পিন্ধাই দিছে মই গম নাপাওঁ তাইৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক নাই একো নাই বুলি আকৌ লগে লগে কৈছেগৈ আচৰিত মানে এতিয়া ল'ৰাটোনো কি কয় ল'ৰাটোৰ কথা কেইটাও শুনো বলক হৈ গ'ল কথাটো আমি কৰিম বুলি ভাবিছিলোঁ কিন্তু তাই প্ৰেছাৰ দিলে বহুত আগৰ পৰাই কৈ আছে ঘৰৰ মানুহে কিবা কিবি ক'লে বা কিবা ক'লে মোক লৈ যাম মোক অলপ বেছি বাৰ্ডেন হৈছে বা মোৰ কষ্ট হৈছে মই সহ্য কৰিব নোৱাৰিলোঁ কাৰণ সেইজনী ছোৱালীক কষ্ট পোৱাটো মন কেতিয়াও নিবিচাৰে এতিয়া ল'ৰাটো কৈছে মানে ছোৱালীটো নিজে কৈছে মোক বিয়া পলুৱাই নিবৰ কাৰণে ল'ৰাটো মোক ছোৱালীটো নিজে কৈছিলে মোক পলাই নে মই ঘৰত থাকিব মানে ইমানটো মই বহুত কষ্ট পাইছোঁ মই ঘৰত থাকিব মন যোৱা নাই মোক তোমাৰ ওচৰত নে বুলি কোৱাৰ কাৰণে ল'ৰাটোৱে ছোৱালীটোক নিলে বুলি স্পষ্টভাৱে ল'ৰাটো কৈছে মানে এজন ছোৱালী মানুহ কষ্ট কৰাটো মই দেখিব নোৱাৰোঁ তাৰ কাৰণে মই তাইক পলুৱাই কিনে বিয়াটো কৰিলোঁ বুলি মানে ল'ৰাটো স্পষ্টভাৱে কৈছে কিন্তু তাতেতো ঠিকে আছে ল'ৰা ছোৱালীৰ কথা দুটা মিলি কিনে তাতেতো ঠিকে আছে লাষ্টত কি হ'ল গাইজ মানে তাতে ছোৱালীটো কৈ দিলেগৈ তাইক চিনি নাপাওঁ তাই মোক কিডনেপ কৰি লৈ গৈছে আৰু কিডনেপ কৰিছে তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই বুলি কৈ দিয়াৰ কাৰণে এতিয়া মেইন কেছটো এইটো তাৰ কাৰণে মই ছোৱালীটোক কৈছোঁ যদিও তোৰ হাত দুটা নাই তথাপিতো ল'ৰাটো তোক ইমান ভাল পাই পিনি পলুৱাই নিলেওতো বিয়া পাতিছে ন কিন্তু এইটো কথাটো মানে মিছাকৈ এইবোৰ কোৱাটো ভাল নহয় সঁচানে মিছা আমিতো সম্পূৰ্ণকৈ এতিয়া গম পোৱা নাই যদিও মানে ল'ৰাটোৰ কথা শুনিছোঁ ন ল'ৰাটোৰ মাৰ কথাও শুনিছোঁ মানে কথাটোতো ইমান মিছা নহ'ব যেন পাইছোঁ মানে কাৰণ তুমিওতো নিজে কৈছিলা ন ভিডিঅ'ত মই সুখেৰে আহিছোঁ মানে তেনেকৈ বিয়া কৰিছোঁ মানে মই নিজে ভাল পাই পলাই আহিছোঁ বুলি নিজেও কৈছিলা ন তাৰপাছত কিন্তু এতিয়া এইবোৰ মানে কেছ হোৱাৰ পাছত মানে কিডনেপ কৰি লৈ গৈছে মোক অপহৰণ কৰি লৈ গৈছে এইকেইটা ভাল নহয় যে নহওক গাইছ মই কাকো ভাল বেয়া বুলি ক'বলৈ নাযাওঁ আৰু এতিয়া স্পষ্টকৈ কোনো কথাটোৱে গম পোৱা নাই ন কেনেকৈ ক'ম তথাপিতো কৈছোঁ আৰু যি দেখিছোঁ যি শুনিছোঁ তাক কৈ আছোঁ আৰু মানে ল'ৰাটো ইমান বেয়া নহ'ব যেন পাইছোঁ আৰু ইমান হাত দুটা নোহোৱাৰ পাছতো বিয়া পাতিছে ন ল'ৰাটো কি বেয়া হ'ব নেকি ঠিকে আছে গাইজ মোৰ ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব পাৰিবা